নমস্কাৰ বন্ধুসকল মই পবিত্ৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই মোৰ অলপ পাৰ্চনেল প্ৰব্লেম হৈ আছিল চ' ভাবিলোঁ ভিডিঅ' এটা দিওঁ আৰু মই আজি আহিছোঁ একচুৱেলি মোৰ মাৰ কাৰণে মোবাইল এটা কিনিবলৈ চ' দোকানখন আহি পাই গৈছোঁহি আপোনালোক দেখাম এই দোকানখন আহি পাই গৈছোঁহি এতিয়া আমি যাওঁ গৈ পেলাই মাৰলৈ মোবাইল এটা লৈ লওঁ ইমান হেভি মোবাইল নিকিনো অলপ কমৰে কিনিম মাৰ কাৰণে লাগেতো চ' এতিয়া দোকানখন সোমাই যাওঁ চাওঁ কেনেধৰণৰ মোবাইল আছে অলপ কম ৰেঞ্জৰ ভিতৰত কি পাওঁ আমি মই এতিয়া আহিছোঁ জইণ্ট কম্পিউটাৰলৈ আৰু জইণ্ট কম্পিউটাৰ আৰু মোবাইললৈ যিখন আছে হয়বৰগৰ যিটো চিৰ হিৰো অটোমোবাইল ডিলাৰ আছে তাৰ পৰা অকণমান আগত আছে মই দাদাক সুধিম যে এতিয়া ট্ৰেণ্ডিং মোবাইল ইয়াত কি আছে যিটো নতুন বৰ্তমান দেখা পাবলৈ তোমাৰ লঞ্চ কৰিছে এইটো অপো ৰেনো 4 বুলি ৰেনো 4 Pro হয় এইটো আপোনাৰ কাৰ্ভ ডিছপ্লে হয় উইথ 8GB ৰেম 128GB ইণ্টাৰনেল মেমৰি আছে এইটো আপুনি চাব পাৰে এইটো বিৰাট ধুনীয়া মোবাইল আপুনি নতুনকৈ লঞ্চ কৰিছে যোনটো আপোনাৰ কেমেৰা কোৱালিটি দেখিছে এইটো বিৰাট ধুনীয়া হয় এইটো দুটা কালাৰত আহে এইটো আপোনাৰ এটা হোৱাইটত আহে আৰু আপোনাৰ এটা আহি আছে এইটো ব্লেকত চাব পাৰে আৰু এইটো চবতকৈ প্লাছ পইণ্ট 65 ৱাট ভক্স চাৰ্জাৰ হয় এইটো চবতকৈ উইদিন আপোনাৰ আধা ঘণ্টাৰ ভিতৰত এইটো ফুল চাৰ্জ হয় এইটো চাব পাৰে 90 GHz প্ৰচেছৰ এইটো গোটেইখিনি আছে ইয়াতে স্নেপড্ৰেগন প্ৰচেছৰ আছে ভাল পাব এইটো ইউজ কৰি অপো ৰেনো 4 Pro মই লৈ আছোঁ খুব ধুনীয়া লাগিছে মোবাইলটো খুব স্লিম হয় এইটো ধৰা প্ৰাইচ কিমান আহে এইটো এনেই এইটো আপোনাৰ মাৰ্কেট প্ৰাইচ বৰ্তমান 35,000 হয় 35,000 আৰু দেখাই দিছোঁ মোবাইলটো 90Hz ডিছপ্লে 65 ৱাট ফাষ্ট চাৰ্জিং এইটো কালাৰ দুটা ভেৰিয়েণ্টত কালাৰ আহে এটা ব্লেক আৰু এটা আপোনাৰ এটা হোৱাইট এটা ব্লেক আৰু এটা হোৱাইটত আহে বিৰাট ধুনীয়া ব্লেক কালাৰ হয়তো আৰু আপুনি তাতকৈ যদি কমৰ চাই মাৰ কাৰণে ইউজ কৰিব বুলি ক'লে মই মাৰ কাৰণে এটা ল'ম এইটো এটা চাব পাৰে আপোনাৰ অপ'ৰ এইটো A12 বুলি কয় A12 হয় এইটো আপোনাৰ লাইফ টাইমৰ হয় এইটো এবাৰতে চাব পাৰে ইউজ কৰিবলৈ এইটো চাব পৰা এইটো আপোনাৰ আহে অপো A12 বুলি কয় হয় এইটো বিৰাট ধুনীয়া কালাৰ হয় এইটো আপোনাৰ ব্লু কালাৰত আহিছে এইটো এজ এ ডেমো হিচাপে দেখা পালে এইটো কালাৰ হয় এইটো আপুনি চাব পাৰে এইটো A12 এইটো আপোনাৰ মিনিমাম ৰেঞ্জত আহি যায় 3GB ৰেম আছে 32 ইণ্টাৰনেল মেমৰি আছে এইটো চাব পাৰে আৰু আছে অপ'ৰ আৰু বহুতখিনিয়ে আছে আপুনি চাব পাৰে ৰিয়েলমিৰো প্ৰডাক্ট এভেইলেবল আছে অপ'ৰ আছে চেমচাঙো এভেইলেবল আছে আৰু আপুনি আমাৰ ইয়াত যদি বিচাৰে লেপটপ চেপটপৰ গোটেইখিনি পাই যাব লেপটপৰখিনি এপিনেও আছে গোটেইখিনি লেপটপ চেপটপ যিখিনি লাগে আপুনি সেইটো চাব পাৰে আৰু এইফালে ভিভ'ত মই যদি আহোঁ ভিভ'ত কেনেধৰণৰ মোবাইল পাম এতিয়া মানে যিটা ট্ৰেণ্ডত চলি আছে বৰ্তমান Pro এটা আছে লেটেষ্ট আহিছে আৰু তোমাৰ V90 বুলি এটা আহিছে লেটেষ্ট মডেল V90 সেইটো চাব পাৰে মডেল আহিছে V90 এইটো পাবা Y50 এটা আহিছে লেটেষ্ট কোনটোৰ প্ৰাইচ কেনেকুৱা Y50 টো আছে তোমাৰ এইটো 17,000 টকা Y30 বুলি এটা আহিছে Y30 এটা মডেল আহিছে Y30 চাব পাৰে V90 এটা আছে এইটো লেটেষ্ট এইটো তোমাৰ এইটো কিমান আহিব 25,000 V90 এইটো আছে Y30 বুলি এটা আছে V90 এইটো Y30 মই বক্সটো তোমাৰ দেখুৱাই আছোঁ ঠিক আছে মই কৰি আছোঁ পুৰা চাইনি মোবাইল হয় এইটো V90 চাব পাৰা এইটো বিৰাট ধুনীয়া লঞ্চ কৰিছে ভিভ'ৰ প্ৰডাক্ট হয় এইটো আপোনাৰ 8GB ৰেম 128 ইণ্টাৰনেল তোমাৰ ফ্ৰণ্টত দুটা কেমেৰা আছে এইটো আৰু ইয়াৰ ডেম'টো হৈছে তোমাৰ V19 মেবি এইটো ফ্ৰণ্ট ফিংগাৰপ্ৰিণ্ট ফ্ৰণ্টত দুটা কেমেৰা আছে এইটো ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আছে ইন ডিছপ্লে V90 দুটা কালাৰ আহে এটা ব্লেক আহে সেম কালাৰ এইটো কালাৰ চিলভাৰ কালাৰ হয় আৰু মই দেখিছোঁ চেমচাঙৰো আছে ইয়াত মোবাইল চেমচাঙৰ গোটেইখিনি প্ৰডাক্ট এভেইলেবল আছে আমাৰ তাত আপোনাৰ চেমচাঙৰ এইটো আপোনাৰ M21 চিৰিজ বুলি এটা আহিছে আপোনাৰ 4GB 128 আৰু এটা আহিছে 64 আহিব আৰু আপোনাৰ 6GB 64 এটা আহে এই দুটা ভেৰিয়েণ্টত আহে আৰু এইটো হৈছে আপোনাৰ A21s এইটো আপোনাৰ 6GB 64 আহিব এইটো এটা আহি আছে আপোনাৰ MA31 বুলি নতুনকৈ মডেল এটা লঞ্চ কৰিছে যোনটো কেমেৰা আছে আপোনাৰ এইটো মই এবাৰ দেখাই দিছোঁ আনবক্সিং কৰি এইটো আপোনাৰ বেক কেমেৰা হয় আৰু এইটো আপোনাৰ এইটো বেক চাইড এইটো আপোনাৰ ফ্ৰণ্ট সাইড ফাষ্ট চাৰ্জাৰ আহিব এটা উইথ হেডফোনো আহে ইয়াতে হয় আপোনাৰ
তো A31 মডেলটো মই দেখালোঁ অলপ কমৰ যদি বিচাৰে আৰু অলপ কমৰ যদি বিচাৰে আপোনাৰ এইটো আছে M11 দুটা চিৰিজত এটা 3GB এটা আছে 4GB ৰেমৰ 13,000 এটা 11,000 আৰু এইটো আহিব আপোনাৰ A21S বুলি এইটো আহিব আপোনাৰ 4GB 64 এটা আছে আৰু আপোনাৰ 6GB 64 এটা আছে এইখিনি Samsung আছে আৰু মডেল আছে Samsung আৰু যদি কম আছে M01 Core বুলি অলপ আহে সেইখিনি আহে ইয়াত Realme প্ৰডাক্ট এভেইলেবল আছে আপোনাৰ Realme গোটেইখিনি প্ৰডাক্টে পাই যাব C11 এটা নতুনকৈ লঞ্চ কৰিছে C11 আছে তাৰপিছত আপোনাৰ বৰ্তমান C2 বুলি এটা আহে সেইটো ল'ব পাৰিব এইবিলাক আপোনাৰ Realme Watch হয় Realme neckband হয় গোটেইখিনি আপুনি পাই যাব আপোনাৰ এইটো neckbandটো এইটো এভেইলেবল আছে আমাৰ তাত বৰ্তমান এভেইলেবল গোটেইখিনি প্ৰডাক্ট এভেইলেবল পাব আমাৰ ইয়াত একচুৱেলি আমাৰ ইয়াত EMI চিষ্টেমটো এভেইলেবল থাকে আপোনাৰ HDB আৰু Bajaj দুইটাই হয় আপুনি যদি ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে আপুনি এইখিনি আমাক দিব পাৰে ফাইনেন্সত ল'ব পাৰিব ডকুমেণ্টছখিনি দিব লাগে আমাক ভোটাৰ আইডি পান কাৰ্ড তাৰপিছত আধাৰ কাৰ্ড এটা ফোন নম্বৰ লাগিব আৰু বেংকৰ একাউণ্টটো লাগিব সেইখিনি আমাক লাগে জেনেৰেলি আমি সেইখিনি হ'লে আমি ফাইনেন্সটো যদি এপ্ৰুভেল দিয়ে বেংকে তেতিয়া আমি ফাইনেন্সটো আমি এপ্ৰুভেল কৰাই দিম মই মাৰ কাৰণে মানে যিটো ৰেঞ্জত মোবাইল চাইছিলোঁ তাৰ ভিতৰত দুটা আহিছে এটা Oppo A12 আৰু যিটো Vivoৰ এটা আহিছে Vivo Y19i এইটো 9,000 আৰু এইটো 10,000 কিন্তু এইটোত কেইটামান ফেচিলিটি বেছি যে ডুৱেল কেমেৰা আছে ফিংগাৰপ্ৰিণ্ট সেন্সৰ আছে সেইকাৰণে মই এইটোকে লৈছোঁ এতিয়া Oppoটোকে লৈছোঁ Vivoটো এতিয়া মই নলওঁ এতিয়া মই এইটো আনবক্সিং কৰিম গতিকে আনবক্সিংটো চাই লওক তুমি এতিয়া A12 ল'লা ঠিক আছে এইটো তুমি পাই আছা ফিংগাৰপ্ৰিণ্ট পাই আছা ডুৱেল কেমেৰা পাই আছা বেটাৰী বেকআপো ভাল আছে চাৰ্জিঙো ভাল মতে আনবক্সিং কৰি খুলি দিওঁ কৰিব নোৱাৰিব আনবক্সিং চলি আছে দাদাই আনবক্স কৰিছে একো কৰিব নোৱাৰে বোলে ইয়াত কি আহিব মই খুলি দেখুৱাইছোঁ ফাৰ্ষ্ট আহিব ইয়াত তোমাৰ এটা কভাৰ পালা এইটো মোবাইলত এটা কভাৰ আহি গ'ল এইটো তোমাৰ ৱাৰেণ্টি কাৰ্ড আছে এইটো চিম ৰিজেক্টৰ থাকে তাত ৱাৰেণ্টি কাৰ্ড এটা আছে এইটো এটা কভাৰ আহে Oppoৰ পৰা এটা কভাৰ আহে তাৰ লগত আৰু পাই আছা তুমি ইয়াত এটা চাৰ্জাৰ পাই আছা চাৰ্জাৰ আৰু এটা কেবল পাই আছা ইয়াৰ লগত হেডফোন নাহে ইয়াৰ লগত এটা কেবল আহিব ঠিক আছে ইয়াত ডকুমেণ্টছ এইখিনি বাদ দিয়ক এতিয়া থাকক এতিয়া তোমাৰ মোবাইলটো মেইনলি মোবাইলটো অন কৰিছোঁ মোবাইলটো কালাৰটো দেখিছে একদম ব্লু কালাৰ ঠিক আছে আমি যে মোবাইল লৈছিলোঁ দোকানখন যে 6.5 ডিসপ্লে আছে এটো 6.5 ডিসপ্লে আও না এটো মোবাইলটো এতিয়া অন হৈ আছে বাকি সেটআপ হৈ লওক তাৰ পিছত দেখাই আছো গোটেই মোবাইল নাই এতিয়া সিম নকৰো ঘৰত কৰিবা নহব মানে আমাৰ ইয়াতে একচুৱেলি আমাৰ ইয়াত আইটি প্ৰডাক্টখিনি এভেইলেবল থাকে আপোনাৰ লেপটপ কম্পিউটাৰ মোবাইল গোটেইখিনি আমাৰ হয় আৰু ডেস্কটপ লাগিলেও পাব লেপটপৰ গোটেইকেইটা ভেৰিয়েণ্ট থাকে HP Lenovo Dell গোটেইখিনি আমি কৰোঁ আৰু আপোনাৰ যিখিনি আমাৰ ৰিপেয়াৰিঙৰ কাম হয় আপোনাৰ আইটিৰ যিখিনি ৰিপেয়াৰিঙৰ কাম সেইখিনি আমি ইয়াত কৰা হয় জইণ্ট কম্পিউটাৰতে এতিয়া আমাৰ ইয়াত দেখিলে গোটেইখিনি কি বস্তুৰ প্ৰডাক্ট আমাৰ তাত এভেইলেবল আছে লেপটপ কম্পিউটাৰ মোবাইল গোটেইখিনি আমাৰ তাত পাই যাব গতিকে আহিব জইণ্ট কম্পিউটাৰ এণ্ড মোবাইলছ নগাঁও আৰু কিবা যদি আপোনালোকৰ EMI ফেচিলিটি আমাৰ তাত গোটেইখিনি পোৱা যায় আৰু আমাৰ ইয়াতে গোটেইখিনি আমাৰ ফোন নম্বৰ দিয়া থাকিব অনলাইনৰ পেমেণ্টৰ গোটেইখিনি সুবিধা আছে আমাৰ তাতে গতিকে কিবা থাকিলে আমাৰ তাত জনাব আপোনালোকৰ চেনেলটোৰ তলতে আমাৰ কণ্টেক্ট নম্বৰখিনি দি দিয়া হ'ব আমাৰ ইয়াতে EMI এভেইলেবলো আছে HDB আৰু বাজাজৰ গোটেইখিনি আছে তেওঁলোকেও আমাৰ ইয়াত দাদাহঁতেও ল'বলৈ আহিছে এবাৰ